নমস্কাৰ। যিহেতু বিহু আহি পালেহি, গতিকে বিহুৰ বাবে কেইটামান মই গুৰুত্বপূৰ্ণ কুইজ লৈ আহিছোঁ। আপোনালোকে প্ৰশ্নবোৰ চাব। এই প্ৰশ্নখিনি বহুতেই গুৰুত্বপূৰ্ণ, বিশেষকৈ নাচনীসকলৰ বাবে। প্ৰথম প্ৰশ্ন, বিহুত পুৰুষে বজোৱা গগনাটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ৰামধন গগনা। দ্বিতীয় প্ৰশ্ন, বিহুত নাচনীয়ে বজোৱা গগনাটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে লাহৰী গগনা। 3. নাচনীসকলৰ খোপাটোৰ নাম কি? ইয়াৰ উত্তৰ হৈছে নেঘেৰী খোপা। 4 নম্বৰ, পেঁপাৰ যি অংশ মুখত লৈ বজোৱা হয় সেই অংশটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চুপহী। 5 নম্বৰ, ঢোলৰ মাৰিডালৰ নাম কি? ঢোলৰ মাৰিডালৰ নাম হ'ল মাহিতা। 6. ঢোলৰ হাতেৰে থাপৰ মৰা ফালটোক কি বোলে? ঢোলৰ হাতেৰে থাপৰ মৰা ফালটোক তালি বোলে। 7 নম্বৰ, ঢোলৰ মাৰিৰে কোবোৱা ফালটোক কি বুলি কোৱা হয়? ঢোলৰ মাৰিৰে কোবোৱা ফালটোক কোবনি বুলি কোৱা হয়। 8 নম্বৰ, বিহুত ব্যৱহাৰ কৰা মাটিৰে নিৰ্মিত একমাত্ৰ সঁজুলিটো কি? বিহুত ব্যৱহাৰ কৰা মাটিৰে নিৰ্মিত একমাত্ৰ সঁজুলিটো হৈছে সুতুলি। 9 নম্বৰ, মুখেৰে বজোৱা বাদ্যবোৰক কি বাদ্য বোলে? উত্তৰ, মুখেৰে বজোৱা বাদ্যবোৰক সুখীৰ শ্ৰেণীৰ বাদ্য বোলে। 10 নম্বৰ, ঢোলৰ মাৰিডালৰ বেঁকা অংশটোক কি বোলে? উত্তৰ, ঢোলৰ মাৰিডালৰ বেঁকা অংশটোক নাকতি বোলে। 11 নম্বৰ, বিহুক আদৰণি জনোৱা ফুলবিধ কি? উত্তৰ, বিহুক আদৰণি জনোৱা ফুলবিধ কপৌ ফুল। 12, বিহুক বিদায় জনোৱা ফুলবিধ কি? উত্তৰ, বিহুক বিদায় জনোৱা ফুলবিধ এজাৰ। 13, সুতুলি কিহেৰে নিৰ্মাণ কৰা হয়? উত্তৰ, সুতুলি কেঁকুৰা গাঁতৰ মাটিৰে নিৰ্মাণ কৰা হয়। 14, সুতুলিত কেইটা ফুটা থাকে? উত্তৰ, সুতুলিত 3টা ফুটা থাকে। 15, বিহুৱা ডেকাই বিহু মাৰোঁতে পিন্ধি লোৱা চোলাটোৰ নাম কি? উত্তৰ, বিহুৱা ডেকাই বিহু মাৰোঁতে পিন্ধি লোৱা চোলাটোৰ নাম গুমচেং চোলা। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।